অলপ ওলাই যাওঁ গাঁওখন অলপ দেখাই আনোগৈ আপোনালোকে চাব চাই যেনে ভাল পায় আৰু নিজৰ বাইক নহয় দাদা এজন আহিছে দাদাৰ পৰা লৈ আনিছোঁ বাইকখন সেইফালে অলপ ফুৰোঁ বুলি কেনে বনাই মেলি লৈ আহিছোঁ নিজৰতো নাই লোকৰে চলাব লাগিব উপায় নাই এই জীৱন অলপ চাই থাকক কেনেকৈ চলাওঁ বাইক গেছ আপোনালোকে কমেণ্ট কৰিব চাই কৰিব এইটো পাছত ক'ব যাওঁ ব'ল উঠ কি হ'বগৈ ক'ব দেই গেছ আমি গৈ আছোঁ এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এইফালৰ পৰা গাঁওখন দেখাই পৰিৱেশবোৰ এইফালৰ পৰা এইখন অসমতে লেখিনা গাঁও চাৰিওফালে হাবি মাজতে গাঁও এখন আমাৰ হাবি অলপ ওলাই আহিছোঁ আৰু
কৰিছ বাহিৰত খাই আছ মজা লাগিছে নাই মজাটো মজা আছে ন ঠিক আছে দে হ'ব দে গাইজ আমি পাই গ'লো এতিয়া বৰ্তমান ঘৰত ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ ধন্যবাদ।